তললৈ চাব পাৰে গাইছ কামৰেংগাৰ ভিউখিনি চাব পাৰে আৰু এতিয়া বলক আমি তাতে যাম হেল্ল' ৱেলকাম বেক টু মাই নিউ ব্লগছ তো আপোনালোকে চাইছে শিবু ব্লগছ তো গাইছ আজি আৰু এটা ভিডিঅ' লৈ আহি গ'লোঁ তো আজি মানে ঘৰতে আছোঁ ন কামটো অফ আছে তো আজি ভাবিলোঁ আমাৰ ওচৰতে কামৰেংগা বিল এখন কয় সেইখনে আপোনালোকক দেখাই আনো আৰু আমিও ঘূৰি অলপ আহোঁ তো ভিডিঅ'টো চাই থাকক আমি কামৰেংগা বিললৈ যাওঁ গৈ কিনে আপোনালোকক দেখাম কামৰেংগা বিলটো কেনেকুৱা ধৰণৰ হয় আৰু পিকনিক যদি খাব বিচাৰে আপোনালোকে আহিব পাৰে কামৰেংগা বিল তো ব্লগ কামৰেংগা বিললৈ তো গাইছ আমি এতিয়া ঠাকুৰকুছি গাঁৱত সোমাই আহিলোঁ সোমাই আহি ইফালে চাব পাৰে গাইছ ইফালে পথাৰ আৰু ইয়াতে এখন বিহু বুলি ভেলাঘৰ এখন বনাইছে চাব পাৰে আপোনালোকে আৰু আমি অকণমান ভিতৰত সোমাই গ'লে আমি কামৰেংগা বিলখন পাই যাম আৰু তাতে মানুহকেইটা পূৰা পিকনিক চিকনিক চলি আছে তো আপোনালোকক দেখাম তো ব্লগ গাইছ ঠাকুৰকুছিৰ বহুত ভিতৰত আহি কিনে এতিয়া কামৰেংগা বিল এখন পাই গ'লোঁ এইটো চাব পাৰে কামৰেংগা বিল আৰু ইফালে চাব পাৰে এখন বঢ়িয়া দলং এখন বনাই দিছে তো ইফালে বলক আমি ইফালে যাওঁ ইফালে ভিউখিনি দেখাওঁ আপোনালোকক তো গাইছ আহক ইফালে চাওঁ তো গাইছ ইফালে চাব পাৰে বাঁহৰ দলংখন এটা মানে ৰেষ্টুৰেণ্ট এটা আছে ৰেষ্টুৰেণ্ট ধাবা ক'ব গ'লে তো ধাবা এখন আছে তাতে মানে এইটো বিলখনৰ মাজত আছে আৰু এইফালে চাব পাৰে গোটেই কামৰেংগা বিলখন ইফালে আপোনাৰ হৈ আছে তোমাৰ পিকনিক স্পটটো মেইন স্পটটো হ'ল সেইটো আৰু ইফালে মানে এটা ধাবা এটা আছে সিফালেও আপুনি ফটো উঠাৰ কাৰণে এইখিনি জেগা মজা মানে আহক ইফালেও যায় তাৰপিছত এইটো চাব পাৰে ভিউ পইণ্টখিনি এইটো চাব পাৰে এইখন এখন বিল্ডিং এটা আছে আৰু ইফালে খানা চানা হৈ আছে মানুহৰ খেলা চেলা জেগা আছে ধাবা আছে গোটেইখিনি খোৱাৰ জেগা আছে গাইছ ইফালে মানুহবিলাকে খানা চানা খাই আছে মানে গাইছ ইফালে চাব পাৰে গাইছ আপোনালোকে যদি নাৱত ঘূৰিব বিচাৰে নাৱতো ঘূৰিব পাৰিব এতিয়া চাবৰে বুটিং চিষ্টেমো এলাও আছে আপোনালোকে ইফালে পূৰা ঘূৰিব পাৰিব মানে তো গাইছ কামৰেংগাৰ ভিউখিনি চাব পাৰে আৰু এতিয়া বলক আমি তাতে যাম চাইছেনে পিকনিক প্লেচটো তাৰ মানে গোটেই মানুহে পিকনিক খাই আছে তো বলক তালৈকে যাওঁ এতিয়া গাইছ ইফালে চাব পাৰে লিখা আছে মোৰ শুকান পৃথিৱীত তুমি আহিলে জীপাল হ'ব আৰু ৱেলকাম লেখা আছে আৰু ইয়াতে লেখা আছে বুটিংটো মানে যোনে নাৱত উঠিব বিচাৰে তেওঁলোকৰ পাৰ হেড পাৰ্চনৰ 50 টকাকৈ লাগিব তো 50 টকাত আপোনালোকে এই নাৱত উঠিব পাৰে ইফালে চাব পাৰে নহয় বুটিং চিষ্টেমটো আছে যে তাতে উঠিব পাৰে তো গাইছ মই গাড়ীখন থৈ দিলোঁ এতিয়া ৰেড জোন বুলি লেখা আছে ৰেড জোনতে থৈ দিলোঁ ৰেড জোনত থৈ কিনে এতিয়া তাতে যাম পিকনিক প্লেচলৈ তো ব্লগ গাইছ আমি তাতে যাওঁ আমাৰ মানে ওচৰত মানে এনেকুৱা এখন প্লেচ আছে তথাপিও মানে আমি নাহোঁ খানা খাবৰ কাৰণে মানুহে কিমান দূৰৰ পৰা আহে চাব পাৰে সেই ভিতৰলৈ যাওঁ বলক ভিতৰলৈ গৈ কিনে আপোনালোকক দেখাই আছোঁ গাইছ তো গাইছ এইটো চাওক পিকনিক প্লেচত এইটো সোমাই আহিলোঁ মানুহবিলাকে পূৰা পিকনিক চিকনিক খাই আছে আৰু এইটো চাব পাৰে গধূলি হৈ গ'ল ন গাইছ সেইটো কাৰণে তোমাৰ ক্লিয়াৰ নাই ইমান ভিডিঅ'টো চাব পাৰে কিমানখিনি গাড়ী আছে যেতিয়া ওলাই যাব ন গাড়ীখন মই যাবই নোৱাৰিম তো আপোনালোকক ভিডিঅ'টো দেখাই কিনে আমি ইয়াৰ পৰা গুচি যাব লাগিব তো ব্লগ গাইছ আৰু ভিতৰলৈ সোমাই যাওঁ তো গাইছ পিকনিক প্লেচৰ পৰা সোমাই আহি গ'লোঁ এইটো হ'ল কামৰেংগা বিলটো আৰু তাৰ কাষতে চবে মানে খানা চানা খাই আছে চবে মানে খানা খাই আছে আৰু মই আৰু লগৰ এটা বিল্লা খাব আহিছোঁ এতিয়া মানে এনেকুৱা লাগি আছে গাইছ
তো গাইজ আপোনালোকে যদি আহিব বিচাৰে তো আহিব বিচাৰে যদি আহিব পাৰে আৰু ইফালে চাব পাৰে ইফালে ব'টিং চিষ্টেম ইফালে এটা আছে আৰু গাইজ ইফালে মানে মানুহে পূৰা খানা চানা খাই আছে দোকান চোকান মানে গোটেইখিনি পাব এতিয়া মানে গধূলি হৈ গ'ল ন গাইজ তেওঁলোকে চাব পাৰে গাইজ তো গাইজ মানুহবিলাকে খানা চানা খাই আছে মই আৰু কি দেখাম আৰু চাব পাৰে বাচ্চাবিলাকে ককবেট খেলি আছে আৰু গাইজ আমি প্ৰথমত ক'ত দেখাইছিলোঁ তাতে দেখাইছিলোঁ গাইজ ন তাতে দলংখন যে আছে তাৰ পৰা মানে ইয়াতে আহি গ'লোঁ আৰু তো এইখিনিয়ে প্লেচখন দেখালোঁ আৰু ইয়াতে যদি গাইজ আপোনালোকে আহিব বিচাৰে খানা খাব আহি যাব আহি কিনে ইয়াতে খানাটো খাই দিব আৰু যিখিনি পাৰোঁ মই আপোনালোকক দেখাই দিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে গাইজ তেনেহ'লে লাইক এটা দিব কমেণ্ট এটা কৰিব কমেণ্ট এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং তো বেলেগ এটা ভিডিঅ'ত লগ পাম আৰু